তো নমস্কাৰ সকলোকে স্বাগতম জনালোঁ মোৰ এই ইউটিউব চেনেলটোলৈ আৰু মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আনবক্সিং কৰিবলৈ গৈ আছোঁ এটা গ্ৰিজো ছুপাৰ মিল্ক গ্ৰোথ প্লাছ তো এইটোৱে হৈছে গ্ৰিজো ছুপাৰ মিল্ক গ্ৰোথ প্লাছ আপোনালোকে চাই লওক কেনেকুৱা লাগিছে তো আজিৰ ভিডিঅ'ত এই প্ৰডাক্টটো মই আজি আনবক্সিং কৰিবলৈ গৈ আছোঁ মই প্ৰথমে আপোনালোকক দেখাই দিছোঁ ইয়াত লিখা আছে চাওক গ্ৰিজো ছুপাৰ মিল্ক ইয়াত লিখা আছে গ্ৰিজো আৰু আপোনালোকে দেখিছে নিশ্চয় এতিয়া মই আজিৰ ভিডিঅ'ত এই প্ৰডাক্টটো আজিৰ এই ভিডিঅ'টোত আনবক্সিং কৰিবলৈ গৈ আছোঁ তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আজিৰ এই ভিডিঅ'টোত মই এই প্ৰডাক্টটো আনবক্সিং কৰিম আজিৰ এই ভিডিঅ'টোত মই এই প্ৰডাক্টটো আনবক্সিং কৰিম আৰু কেনেকুৱা লাগে কি সকলোখিনি মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত ডিটেইলছত ক'বলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈ চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমে মই ইয়াত এটা কাট কৰিম মই আপোনালোকক দেখাই আছোঁ মই এনেকৈ কাট কৰি আছোঁ ইয়াতো এটা তো অলপ ব্লাৰ কৰি দিছিলোঁ এনেই তো মই প্ৰথমে কাট কৰিলোঁ আপোনালোকক দেখাই আছোঁ বহুত সেফলি মানে পেক কৰা হৈছে তো সেইবাবে ইমান সহজে খুলিব পৰা নাই মই আপোনালোকক দেখাই আছোঁ অলপ ৱেইট কৰিব তো ফাইনেলি হৈয়ে গ'ল মই আপোনালোকক দেখাই আছোঁ তো এয়া ফাইনেলি আপোনালোকে দেখিছে নিশ্চয় এইটো হৈছে গ্ৰিজো ছুপাৰ মিল্ক ফাইনেলি মেইন প্ৰডাক্টটো মই আপোনালোকক ওলাই পেলাই দেখাই আছোঁ তো এইটো হৈছে গ্ৰিজো ছুপাৰ মিল্ক গ্ৰোথ প্লাছ তো আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে প্ৰডাক্টটো আৰু মই এতিয়া আপোনালোকক দেখাই আছোঁ ইয়াতনো কি আছে কি আছে সকলোখিনি কেনেকুৱা কি সকলোখিনি আজিৰ ভিডিঅ'টোত মই ডিটেইলছত দেখাবলৈ আৰু ক'বলৈ চেষ্টা কৰিম তো ইয়াত গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে এই ইনফৰমেশ্যনখিনি আপোনালোকক মই কৈ দি আছোঁ আপোনালোকে চাওক প্ৰথমে ইয়াত লিখা আছে গ্ৰিজো বুলি লিখা আছে যেটো কোম্পানী নেম হয় সেইটো ব্ৰেণ্ড নেমটো ইয়াতে লিখা আছে গ্ৰিজো ছুপাৰ মিল্ক আৰু এইটো মানে 13 ইয়াৰ্ছ ফৰ 13 ইয়াৰ্ছ বয়জ তো মই আপোনালোকক দেখাই আছোঁ এইটো 13 ইয়াৰ্ছ প্লাছ হয় মই আপোনালোকক দেখাই দিছোঁ চাওক ইয়াত লিখা আছে 13 ইয়াৰ্ছ প্লাছ বয়জ গ্ৰোথ প্লাছ গ্ৰিজো ছুপাৰ মিল্ক গ্ৰোথ প্লাছ ফৰ 13 ইয়াৰ্ছ বয়জ আৰু এইটো 13 প্লাছ হয় আৰু তাৰ ওপৰৰখিনিও আপোনালোকে ইউজ কৰিব পাৰিব আৰু মই আজি এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি ডিটেইলছত ক'বলৈ চেষ্টা কৰিম আৰু ইয়াত কি আছে কেনেকুৱা সকলোখিনি ক'ম তো ভিডিঅ'টো শেষলৈ চাই থাকিব অকণো স্কিপ নকৰাকৈ আৰু এই প্ৰডাক্টটোৰ ভিতৰতনো কি আছে মই সেইটোও দেখাম আজি খুলি পেলাই দেখাই আছোঁ প্ৰথমে আপোনালোকক ইয়াৰ গোটেই ইনফৰমেশ্যনখিনি মই দি লওঁ ইয়াত কি আছে কেনেকুৱা কি সকলোখিনি মই কৈ লওঁ আৰু এইটো হৈছে গ্ৰিজো ফালৰ পৰা ছুপাৰ মিল্ক হয় এইটো 13 ইয়াৰ্ছ প্লাছ বয় গ্ৰোথ প্লাছ হয় আপোনালোকে ইয়াত দেখিছে নিশ্চয় মই ফ'কাছ কৰি দিছোঁ ভালদৰে চাই লওক মই ফ'কাছ কৰি দিছোঁ এইটো ইয়াতে লিখা আছে 13 ইয়াৰ্ছ প্লাছ ফৰ বয়জ ইয়াতে লিখা আছে গ্ৰোথ প্লাছ আৰু এইটো আপোনালোকে দেখিছে নিশ্চয় ফৰ বয়জ গ্ৰোথ প্লাছ হয় এইটো আৰু আপোনালোকে ইয়াত দেখিছে এইটো হয় 400 mg আপোনালোকে দেখিবলৈ পাই mg নহয় 400 গ্ৰাম হয় 400 গ্ৰাম ইয়াত লিখা আছে 400 g লিখা আছে মানে g মানে গ্ৰাম হয় আৰু 400 গ্ৰামৰ হয় এইটো মই যিটো অৰ্ডাৰ কৰিছোঁ আৰু ইয়াতে সকলোখিনি ইনফৰমেশ্যন দিয়া আছে আৰু এইটো প্ৰডাক্টটো দেখিবলৈও বহুতে ভাল লাগে বহুতে ধুনীয়া ডিজাইনত আছে আৰু মই আপোনালোকক দেখাই আছোঁ ইয়াৰ ভিতৰতনো কি আছে প্ৰথমে মই আপোনালোকক কৈ লওঁ ইয়াত কি আছে মই প্ৰথমে আপোনালোকক কৈছোঁ শুনক ইয়াত আছে 13 গ্ৰাম প্ৰ'টিন কেলছিয়াম প্লাছ ভিটামিন D3 20 ভিটামিনছ এণ্ড প্লাছ মিনাৰেলছ ন' ৰিফাইণ্ড চুগাৰ আৰু সকলোখিনি বস্তুৱে ইয়াত আছে আৰু 100% RDA অফ জিংক আৰু তাৰোপৰি মেগনেছিয়াম ভিটামিন B12 আৰু এইটো ডাবল চকলেট ফ্লেভাৰ হয় আপোনালোকক মই কৈছোঁৱে আৰু এইটো বহুতেই ভাল হয় আৰু ইয়াত সকলোখিনি ভিটামিন এণ্ড মিনাৰেলছ সকলোখিনি আছে মেগনেছিয়ামো আছে আৰু সকলোখিনি ভিটামিন আছে মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাব পাৰিছে স্ক্ৰীনত মই দেখাই আছোঁ এইটো হৈছে গ্ৰিজো ছুপাৰ মিল্ক লিখা আছে গ্ৰিজো ছুপাৰ মিল্ক গ্ৰোথ প্লাছ আৰু ইয়াতে গোটেইখিনি ইনফৰমেশ্যন দিয়া আছে আপোনালোকে চাই লওক ইয়াতে 13 গ্ৰাম প্ৰ'টিন আৰু কেলছিয়াম প্লাছ ভিটামিন D3 তাৰপিছত 20 ভিটামিনছ এণ্ড মিনাৰেলছ ইয়াত লিখা আছে ন' ৰিফাইণ্ড চুগাৰ্ছ লিখা আছে আৰু সকলোখিনি ইনফৰমেশ্যন দিয়া আছে ইয়াতে মেগনেছিয়াম লিখা আছে গোটেইখিনি বস্তু লিখা আছে মই আপোনালোকক দেখাই আছোঁ চাওক ইয়াতে লিখা আছে মেগনেছিয়াম এইটো চাওক আপোনালোকে ইয়াত দেখিছে মেগনেছিয়ামো আছে আৰু ইয়াত গোটেইখিনি ডাবল চকলেট ফ্লেভাৰ এইটো চাব পাৰে ইয়াতে দিয়া আছে ডাবল চকলেট ফ্লেভাৰ ইয়াতে প্ৰিণ্ট হৈ আছে লিখা আছে আপোনালোকে চাব পাৰে আৰু এইটো খায়ো বহুতে ধুনীয়া সোৱাদ খায়ো ভাল লাগে তো গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টো ডিটেইলছত ক'বলৈ চেষ্টা কৰিম
তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু মই এতিয়া দেখাম ইয়াৰ ভিতৰতনো কি আছে আৰু এইটো মই নিজে অৰ্ডাৰ কৰিছোঁ আপোনালোকক দেখাবলৈ আৰু মোৰ বাবে এইটো মই অৰ্ডাৰ কৰিছোঁ এইটো খাই টেষ্ট কৰি চাম এইটো খালেনো কি হয় তো সকলোখিনি আজিৰ এই ভিডিঅ'টোত মই নোৱাৰিলেও নেক্সট ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টোত মই জাষ্ট এই প্ৰডাক্টটো আনবক্সিং কৰি আছোঁ আৰু আনবক্সিং ভিডিঅ' বনাই আছোঁ তো এতিয়া মই ইয়াৰ ভিতৰতনো কি আছে আপোনালোকক দেখাই আছোঁ তো বলক ইয়াৰ ভিতৰতনো কি আছে চাওঁ তো ইয়াৰ ভিতৰত আছে এনেকুৱা পাউডাৰ টাইপ মানে পাউডাৰ আছে আপোনালোকক মই দেখাই আছোঁ ইয়াতে পাউডাৰ আছে মই আপোনালোকক দেখাই দিছোঁ চাওক এয়া হৈছে পাউডাৰ টাইপৰ অলপ মানে এনেকুৱা বস্তু আছে তো এইটো পাউডাৰ আৰু ইয়াৰ ভিতৰত এনেকুৱা এপাত হেৰি আছে এইটো খাবলৈ এনেকুৱা দিয়া আছে চিষ্টেম সকলোখিনি দিয়া আছে মই আপোনালোকক দেখাই আছোঁ 1 মিনিট মই এইটো ইউজ কৰিছোঁ এবাৰ আৰু বহুতেই ভাল হয় এয়া চাব পাৰে এনেকৈ আপুনি খাব পাৰিব এনেকৈ লৈ পেলাই আপুনি ইউজ কৰিব পাৰিব আৰু মই এতিয়া ইয়াতে ৰাখি দিছোঁ এনেকৈ আৰু এইটো আপোনালোকে ইউজ কৰিব পাৰিব মই আপোনালোকক দেখাইছোঁ চাওক এনেকৈ লৈ পেলাই এচামুচ লৈ পেলাই আপোনালোকে খাই চাব পাৰে আৰু এইটো আমি নৰ্মেল হট ৱাটাৰ বা মিল্কৰ লগত হট মিল্কৰ লগত আমি টেষ্ট কৰিব পাৰোঁ আৰু মই এতিয়া দেখাইছোঁ ভিতৰতনো কি আছে আপোনালোকে চাওক এনেকুৱা পাউডাৰ টাইপৰ আছে আৰু এইটো খায়ো বহুত সোৱাদযুক্ত হয় আৰু বহুতেই ভাল লাগে খাই আৰু আজিৰ এই ভিডিঅ'টোত মই নৰ্মেলি এইখিনি দেখালোঁ আৰু নেক্সট ভিডিঅ'ত মই ডিটেইলছত দেখাম খাই পেলাই দেখাম আৰু মই তেতিয়া ভালদৰে আপোনালোকক দেখাই দিম এতিয়া মই এইটো ক্ল'জ কৰি দিওঁ অ'পেন কৰিছিলোঁ এতিয়া মই বন্ধ কৰি দিলোঁ তো এতিয়া চাওক এইটোৱে হৈছে প্ৰডাক্টটো আৰু আজিৰ এই ভিডিঅ'টোত মই ইয়াৰ সকলোখিনি তথ্য আপোনালোকক ডিটেইলছত দিবলৈ চেষ্টা কৰিলোঁ আৰু যিমানখিনি মই পাৰিছোঁ আপোনালোকক সিমানখিনি ডিটেইলছত বুজাই ক'বলৈ চেষ্টা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোত মই যিমানখিনি পাৰোঁ গোটেই তথ্যখিনি আপোনালোকক সম্পূৰ্ণ শুদ্ধৰূপে দিবলৈ চেষ্টা কৰিছোঁ তো আজিৰ ভিডিঅ'টোত মই প্ৰডাক্টটো দেখালোঁ আৰু নৰ্মেলি আনবক্সিং ভিডিঅ' এটা বনালোঁ আৰু ইয়াত থাকে হাই প্ৰ'টিন ভিটামিন B12 কেলছিয়াম প্লাছ ভিটামিন D3 আৰু ইয়াতে বহুতখিনি এনেকুৱা মানে জিংক আছে আৰু মেগনেছিয়াম আছে ভিটামিন B12 আছে আৰু এইটো আমি মানে নৰ্মেল ৱাটাৰ হট ৱাটাৰ বা নৰ্মেল ৱাটাৰৰ লগতো খাব পাৰোঁ আৰু প্লাছ আমি এইটো মিল্কৰ লগতো আমি খাব পাৰোঁ মিল্ক ইউজ কৰি পেলাইও আমি খাব পাৰোঁ ইয়াত লিখাই আছে ছুপাৰ মিল্ক বুলি আপোনালোকে পঢ়ি চাব পাৰে ইয়াতে লিখাই আছে ছুপাৰ মিল্ক বুলি আপোনালোকে চাব পাৰে গ্ৰিজো ছুপাৰ মিল্ক আৰু এইটো বহুতে টেষ্টি হয় খায়ো ভাল লাগে আৰু এইটো ইয়াত লিখা আছে গ্ৰ'থ ফেজটো লিখা আছে 13 to 16 years ইয়াত লিখাই আছে আপোনালোকে চাব পাৰে মই আপোনালোকক দেখাই দিছোঁ 13 to 16 years ইয়াত লিখা আছে আপোনালোকে চাই লওক ভালদৰে ইয়াতে লিখা আছে 13 to 16 years আপোনালোকে ভালদৰে যদি ধৰিব পৰা নাই মই নেক্সট এদিন দেখাই দিম বেলেগ এদিন মই দেখাই দিম বাৰু মই স্ক্ৰীনত এটা ফটো লগাই দিছোঁ আপোনালোকে সেইটো চাওক আৰু ইয়াতে লিখা আছে 13 to 16 years তো এইটো বৰ্তমান আৰামছে 16 yearsলৈ আপোনালোকে খাব পাৰিব ধুনীয়াকৈ 16 yearsলৈ খাব পাৰিব 16 বছৰ বয়সলৈ খাব পাৰে এজন ল'ৰাই আৰু ইয়াত 13ৰ পৰা 16 বছৰলৈ এইটো খাব পৰা কৰি ৰাখিছে আৰু এইটো আপুনি 16 বছৰ পিছত আপুনি এইটো খাব নালাগে আৰু ইয়াত গোটেইখিনি ইনফৰমেশ্যন দিয়াই আছে তো আজিৰ ভিডিঅ'ত মই নৰ্মেলি এই প্ৰডাক্টটো আনবক্সিং কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত মই ইয়াক টেষ্ট কৰি পেলাই দেখাই আছোঁ আৰু মই সময় পালে ধুনীয়াকৈ এটা ডিটেইলছত ভিডিঅ' বনাই দিম তো আজিৰ ভিডিঅ'টো ইমানে আছিল লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো ইমানে আছিল